নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া 12টাই বাজিল আজি ভিডিঅ' কৰোঁতে অলপমান দেৰিয়ে হ'ল সময় আৰু আজি ভিডিঅ'টো এটা সাৰপ্ৰাইজ পাৰ্টি আছে পাৰ্টি বুলি নহয় আৰু আমাৰ তলতে ভাড়া থকা দাদা এজনৰ আজি বাৰ্থডে আছে আৰু তেওঁ বোলে বাৰ্থডে বুলি গমেই নাপায় আৰু আমি দুটাই ভাবিলোঁ আজি দাদাক কিবা এটা সাৰপ্ৰাইজ দিওঁ সেইকাৰণে সাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ আৰু কিবা এটা কৰিম দেখুৱাম আপোনালোকক আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই থাকিব আৰু এপিনে মই সেয়া কি আনিব কৈ দিয়ক কেক আনি আৰু মাংস ৰুটি এনেকৈ হ'ব আৰু কিবা এটা তেনেকৈ কিবা এটা কৰিব মায়ে চিকেন বনাব আৰু তলত যিখিনি ভাড়া মানুহ আছে মানে আমাৰ লগত ভাল তেওঁলোকক মাতি দিম আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব গছৰ পুলিটো যে আনিছিলোঁ এইটো পাপাই কি ধুনীয়াকৈ ৰুই থৈছে এইটো গছৰ পুলিটো ধুনীয়াকৈ ৰুই দিয়া হ'ল কি ফুল হয় নাজানো আৰু কোনোবাই যদি চিনি পায় তেতিয়াহ'লে কমেণ্টত জনাবচোন যে এইটো কি হয় কি পুলি হয় কিবা ফুলৰ পুলি বুলিয়ে কৈছে কিন্তু মই নামটো বিশেষকৈ নাজানো আৰু এতিয়া ভিতৰত যাওঁ ভাগিনে মায়ে কিবা এটা বোলে দেখুৱাব আপোনালোকক ৰেচিপি মানে সিদিনা বজাৰ কৰিব যাওঁতে এগালমান জলকীয়া আনিছিলোঁ আৰু জলকীয়াখিনি বেছি দিন থৈ দিলে বেয়াও হৈ যায় সেইকাৰণে মায়ে ক'লে যে জলকীয়াখিনি কিবা মানে আচাৰ টাইপত সৰিয়হ দি বনাই থ'ব এতিয়া মায়ে সেইটো বনাই আছে তেতিয়াহ'লে ব'লক পাকঘৰত গৈ দেখাই লওঁ প্ৰথমতে মায়েনো কেনেকৈ বনাইছে কি বনাইছে আপোনালোকৰো যদি এনেকৈ সৰহকৈ জলকীয়া আনে বেয়া হৈ যায় তেতিয়া এনেকৈ মানে বনাব পাৰে বেয়া নোহোৱাকৈ থাকিব এপিনে চাওঁগৈ কোনে কোনে কি কৰি আছে লাইটটো অফ কৰি যাওঁ এনেকৈ লাইট জ্বলাই থৈ নাযাব আৰু এপিনে আমাৰ জিউ মাইনাক চাওঁগৈ আমাৰ জিউ মাইনাই কি কৰি আছে তাৰপিছত পাকঘৰলৈ যাম এইজনী জিউ এইজনী জিউ জিউ কি কৰিছা জিউ কি কৰিছা এইবোৰ বদমাচি কৰিবলৈ লৈছে তাই আজিকালি এনেকৈ কিবা কিবি ভাষা ক'বলৈ লৈছে মোৰ যে খঙে উঠে এনেকৈ ক'লে ইমান ধুনীয়াকৈ কথা কয় আৰু তাৰপিছত প এনেকৈ কিবা কৈ থাকে আমাৰ এজনে খায়ে থাকে এনি টাইম আৰু চাহ খালি চাহ এয়া হাতত খালি কাপটো দেখিবই আৰু চাহ সকলোৱে খাওক চাহ খাওক মিঠা কমকৈ খাওক একো অপকাৰ নকৰে গাখীৰ চাহে খাওক লাল চাহ দিলে কিন্তু একদম নাখায় গাখীৰ চাহ খালি গাখীৰ চাহ আৰু গাখীৰ চাহে লাগে আৰু এটা বস্তু দেখাওঁ ৰ'ব সেইদিনা অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিলোঁ কেনেকুৱা লাগিছে বস্তু তিনিওটা চাওকচোন তিনিওটা ফ্লিপকাৰ্টৰ হয় আমাৰ জীৱে খেলনাবোৰো পেলাই থৈছে এইটো ঘৰত থকা ভাল বুলি কয় এইটো কাছটো সেইকাৰণে কাছটো অৰ্ডাৰ দিলোঁ আৰু বৌদ্ধজনা মোৰ মানে আনিব বহুত আগৰ পৰাই মন গৈ আছিলে সিদিনা অৰ্ডাৰ কৰি আনিলোঁ আৰু এপিনে দুটা এনেকৈ সজাই থৈছে এনেকৈ কেনেকুৱা লাগিছে জনাবচোন আৰু এতিয়া যাওঁ পাকঘৰত তেতিয়াহ'লে আপোনালোকক দেখুৱাই লওঁ আৰু পিছৰখিনি আপোনালোকক আজি দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে ব'লক আৰু আজিৰ ৰেচিপিটো আপোনালোকে চাই লওক আজি মায়ে বনাই আছে জলকীয়া আচাৰ সেইদিনা বজাৰ কৰিব যাওঁতে ঢেৰ জলকীয়া লৈ আহিছিলোঁ আৰু প্ৰথমতে এটা লোহাৰ কেৰাহী লৈছে আৰু লোহাৰ কেৰাহীটোত প্ৰথমতে তেল দিলে আৰু তেলখিনি গৰম হ'বলৈ দিলে আৰু গৰম হ'বলৈ দি ৰঙা জলকীয়া মানে পকা জলকীয়াটো আৰু সেউজীয়া জলকীয়াটো মানে কেঁচা জলকীয়া দুইটা অলপ অলপ মিক্স কৰি পেলাই এনেদৰে চাওক এনেদৰে সৰু সৰুকৈ কাটি লৈছে আৰু কাটি লৈ এইখিনি অকণমান সময় ভাজি ল'ব অকণমান যাতে কেঁচা ভাৱটো নাইকিয়া হয় তেনেকৈ আমি এইখিনি এনেকৈ লৰাই ভাজি থাকিব লাগিব আৰু এতিয়া এয়া বটি থৈছে সৰিয়হখিনি একদম মিহিকৈ পেষ্ট কৰি নিদিব অলপমান মানে যাতে গোটা গোটা হৈ থাকে তেনেকৈ দিলে হ'ল এইখিনি সৰিয়হখিনি ইয়াত দি দিছে সৰিয়হখিনিত বেলেগ একো দিয়া নাই অকল সৰিয়হ হয় আৰু সৰিয়হখিনি দিয়াৰ পিছত এতিয়া সৰিয়হখিনিও এনেদৰে মিক্স কৰি দিব এতিয়া সৰিয়হখিনি দিলে আৰু এতিয়া 1 চামুচ হালধি দিছে আৰু হালধিখিনিও এতিয়া মিহল কৰিব এতিয়ালৈকে নিমখ দিয়া হোৱা নাই আৰু এতিয়া সোৱাদ অনুসৰি নিমখটো দিব এয়া সোৱাদ অনুসৰি নিমখ দিছে দেখিয়ে খাওঁ লাগিছে নহয়নে কিমান লোভনীয় যোনে জ্বলা খাই ভাল পায় তেওঁলোকে এইটো ৰেচিপিটো বনাই পাৰে
মানে ঘৰত যদি সৰহকৈ জলকীয়া আনে নহয় এনেকৈ জলকীয়াৰ আচাৰ এটা বনাই থ'লে জলকীয়াখিনি বহুত দিনলৈকে যায়, নহ'লে সোনকালে যে জলকীয়াখিনি বেয়া হৈ যায় সেইটো মানে জলকীয়াখিনি বেয়া নহ'বৰ কাৰণে এনেকৈ এটা বনাব পাৰে। চিম্পুল এটা ৰেচিপি, একো বেছি কষ্টই নাই। খালি জলকীয়াখিনি মিহিকৈ কাটি লৈ তেলত অলপ ভাজি তাতে সৰিয়হ আৰু নিমখ হালধি দিলে। আৰু এতিয়া ইয়াত এটা বস্তু দিব যাতে এইটো খাই পেলাই অকণমান টেঙা নিচিনা লাগে, সেইটো কাৰণে ইয়াত দিব নেমু টেঙা। আপোনালোকৰ যদি পুৰণা কিবা আচাৰ থাকে মানে টেঙা আচাৰ, সেয়াও আপোনালোকে এড কৰিব পাৰে। আৰু এতিয়া ইয়াতে আমি খালি নেমু টেঙা এফাল লৈছোঁ আৰু এফাল নেমু টেঙাৰ ৰসখিনি উলিয়াই পেলাই ইয়াতে দি দিম। এইখিনি ৰসখিনি দি দিছে। গেছৰ জুইটো একদম চিমত থ'ব। আৰু এতিয়া ইয়াতে দিব ভিনেগাৰ অকণমান, দিলেও হয় নিদিলেও হয় বোলে। 1 চামুচমান ডাঙৰ চামুচৰ জোখত 1 চামুচ লৈ পেলাই ভিনেগাৰ দিছে ইয়াতে। আৰু এইখিনি ভালকৈ এতিয়া মিক্স হ'ব। মা এইখিনি হৈ গ'লনে? ইয়াতে আৰু অলপ তেল ঢালি দিব লাগিব বোলে। আচাৰত যেনেকৈ তেল ঢালে এতিয়া তেনেকৈ তেল ঢালি দিব লাগিব। ভাজোতে অলপমান দিলেই হ'ল। আৰু তাৰপিছত এতিয়া আকৌ তেলখিনি আমি এড কৰি দিম। এয়া সৰিয়হখিনি দিছে। সৰিয়হত এয়া তেল দিয়া হৈ গ'ল। চাওকচোন কি ধুনীয়া লাগিছে, ৰঙা সেউজীয়া আৰু এইপিনে সৰিয়হৰ হেৰিটো আছে। খাবলৈও বিৰাটেই টেষ্টি হয়। বনাই চাব আপোনালোকে আৰু তাৰপিছত মোক ক'ব কেনেকুৱা পালে আপোনালোকে খাই পেলাই। এতিয়া বাজিছে 5:30 আৰু শুৱাৰ পৰা উঠিলোঁ। জিউ মাইনাও অলপ শুলে, আমি শুৱাৰ পৰা উঠিলোঁ। আৰু এতিয়া যাওঁ বাহিৰলৈ, ৰুমৰ পৰা যাওঁ। তাইতো ৰুমতে আছে, কিবা এটা বোলে বস্তু আহিছে, বস্তুটো চাবলৈ যাওঁ। আৰু পিনে কেকটো আনি থৈছোঁ, দেখুৱাওঁ আপোনালোকক। চব আন্ধাৰ হৈ আছে। লাইটটো প্ৰথমতে লাইটটো দি লওঁ। আৰু প্ৰথমটো হৈছে কেকটো, আৰু আমাৰ এইটো কেকটো চাই লওঁ ৰ'ব। ধুনীয়া কেক এটা লৈ আহিছে, একদম দেখাইছোঁ আপোনালোকক। এইটো হৈছে কেকটো। আৰু এটা বস্তু আহিছে, এতিয়া চাব যাম সেইটো কি আহিছে, চামগৈ ৰ'ব। আৰু এতিয়া আহিছে এটা কুৰিয়াৰ, সেইটো হৈছে এইটো ভেকুৱাম ক্লিনাৰ। এয়া আপোনালোকক অকণমান চাফা কৰি দেখুৱালোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ আটাইকেইজন তললৈ। গগৈদাক ছাৰপ্ৰাইজ দিম। সেইপিনে এয়া মিঠাই আনি থৈছোঁ, এয়া কেক, আৰু সেয়া লৈ যাওঁ। তলত যাওঁ, একদম তলত গৈ পেলাইহে আপোনালোকক লগ পাম। আৰু আমি এয়া বেলুন চেলুন লৈ আহিছোঁ। इसका लाइट तो पावर ही कम है, तो म्यूजिक को भी बजा रहा था। এইটো হ'ল কেক, আৰু আমাৰ জিউ থাকিব পৰা নাই। আজি নতুন ছোৱালী এজনীক দেখাই দিওঁ, ইয়ে জেনি হে। আৰু এয়া আমাৰ বাৰ্থডে বয় গগৈদা, গমেই নাপায়। এতিয়া কেক কাটিব। দিয়ক কেক কাটিব এতিয়া। জিউ ওচৰলৈ যোৱা, জেনি যোৱা, যোৱা জিউ যোৱা। যা, আছো যোৱা, পাপা ওচৰলৈ যোৱা, পাপা ওচৰলৈ যোৱা। একো নহয়, যাওকচোন। Happy birthday to you. Happy birthday to you. Happy birthday to you, Gogoida. Happy birthday to you.
তাইকে খুৱাই দিয়ক অকণমান খোৱা খোৱা অকণমান তাইক অকণমান দিলে হ'ল খোৱা বাকী মোক দিলে হ'ল খুৱাই দিয়ক গগৈদাক খুৱাই দিয়ক চিকটো লগালে গগৈ অকণমান খুৱাই দিম গগৈদাক খুৱাই দিয়ক কাটি লওঁ কেনেকুৱা জিও গগৈ অকণমান খুৱাই দে মা গোটেইডোখৰ নোসোমাব ইয়াত জিও অকণমান খুৱাই দে বাছ বহি লোৱা এইবিলাক কেলে কৰা আকৌ মই এতিয়া কাটি পেলাই সজাই দিওঁ নেকি ন সিহঁতে লেট থৈ দিয়া সেইকাৰণে মই বনাইছোঁ কাৰণে এইফালে আমাৰ গগৈদাই আনিছে বুন্দিয়া লাডু গম পোৱা নাছিলে এনেই আনিছে গগৈয়ে এয়া আমাৰ জীৱে খাব এতিয়া কেক খোৱা বুন্দিয়া লাডু খাব নেকি সেইটো তোমাক দিয়া নাই আজি সন্ধিয়াটো বিৰাটেই ভাল লাগিলে গগৈদাক এনেকৈ ছাৰপ্ৰাইজ দি পেলাই আমাৰো মনটো ভাল লাগিলে আৰু 2 কপিমান ফটো উঠিছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম